নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক ঘৰতে কেনেকৈ কিচমিচ বনাব পাৰি তাকে দেখুৱাইছোঁ। মই আঙুৰ আনিছোঁ 250 গ্ৰামমান বজাৰৰ পৰা। পানী অকণমান গৰম হ'বলৈ দিছিলোঁ। পানীখিনি ভালকৈ উতলাব লাগিব। আঙুৰখিনি দিছোঁ গৰম পানীত। পানীখিনি গৰম হৈ গৈছে। 1 চামুচমান চেনি দিছোঁ, কিয়নো চেনি দিলে অলপ মিঠা হ'ব। ঢাকনি দি ঢাকি দিছোঁ। আঙুৰখিনি ফুলি গৈছে, ৰঙা হৈ গৈছে, ফাটিছে, হৈ গৈছে। আমি ফলৰ দোকানৰ পৰা কিচমিচ আনো। মনতে ভাবিলোঁ চাওঁ কেনেকৈ কৰিব পাৰি। এয়া প্ৰথম মোৰ কিচমিচ বনোৱা পদ্ধতি। এতিয়া আঙুৰখিনি ভালকৈ মই পানীখিনি চেকি লৈছোঁ আৰু গামোচা এখনত ভালকৈ মই মেলি দিম ৰ'দত। ভালকৈ ফাক ফাক কৰি মেলি দিব লাগিব, এটা এটাকৈ। গামোচাত দিলে কি হয়, পানীবিলাক গামোচাত ভালকৈ সোনকালে শুকায়। পাঁচদিনমান শুকাৰ পিছত এনেকুৱা হৈ গ'ল। চাওক ইমান ধুনীয়া হৈছে, দোকানৰ নিচিনা হৈ গৈছে। অৰিজিনেল কিচমিচ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে এনেকৈ বনাই চেষ্টা কৰিব আৰু ভাল লাগিলে মোক কমেণ্ট কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এয়া চাওক, বৰ ভাল হৈছে। আপোনালোকে এনেকৈ ঘৰত বনাই কেনে বৈয়ামত ৰাখি দিব পাৰে, কিয়নো কিচমিচ পূজাত লাগি থাকে। কিচমিচ পায়সতো খায়, এনেও খায়।